হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজত মই আকৌ উপস্থিত হৈছোঁ 5টা নতুন হাথৰৰ সৈতে। এটা হাথৰৰ উত্তৰ দিবলৈ আপোনালোকক 10 ছেকেণ্ড সময় দিয়া হ'ব। আপুনি যদি 10 ছেকেণ্ডৰ ভিতৰত হাথৰটোৰ উত্তৰটো বিচাৰি নাপায় তেনেহ'লে ভিডিঅ'টো পজ কৰিব আৰু শুদ্ধ উত্তৰটো দিবলৈ চেষ্টা কৰিব। আৰু আপুনি যদি 10 ছেকেণ্ডৰ আগতে শুদ্ধ উত্তৰটো বিচাৰি পায় তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক ক'ব বিচাৰোঁ যে আপুনি যদি আমাৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইব বটনটোৰ কাষতে থকা বেলটো বজাই দিব। আৰু এই ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু এই ভিডিঅ'টোৰ বিষয়ে কিবা ক'বলগীয়া থাকিলে কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু আপোনালোকে যদি আমাৰ আগৰ ভিডিঅ'সমূহ চোৱা নাই তেনেহ'লে ডিছক্ৰিপশ্যনত লিংকসমূহ দিয়া আছে। লিংকসমূহত ক্লিক কৰি পোনপটীয়াকৈ আমাৰ আগৰ ভিডিঅ'সমূহ চাব পাৰে। তেনেহ'লে আহক বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। 1 নম্বৰ প্ৰশ্ন, সেইটো কি যি আপোনাৰ আশে পাশে থাকে কিন্তু আপুনি দেখা নাপায়? বন্ধু বান্ধৱীসকল, আপোনালোকে যদি উত্তৰটো জানে তেনেহ'লে 10 ছেকেণ্ড শেষ হোৱাৰ আগতে কমেণ্ট বক্সত কমেণ্ট কৰক। আৰু ইয়াৰ উত্তৰ হৈছে বতাহ। 2 নম্বৰ প্ৰশ্ন, এনেকুৱা কি আছে যি গৰমৰ দিনতো ঠাণ্ডা আৰু ঠাণ্ডাৰ দিনতো ঠাণ্ডাই হৈ থাকে? বন্ধুসকল, আপোনালোকে উত্তৰটো জানেনে বাৰু? আৰু যদি জানে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰক। আৰু ইয়াৰ উত্তৰ হৈছে বৰফ। 3 নম্বৰ প্ৰশ্ন, সেইটো কি যিটো আমি কাটো, মিহলি কৰোঁ আৰু ভগাই লওঁ কিন্তু আমি নাখাওঁ? বন্ধু বান্ধৱীসকল, আপোনালোকে ইয়াৰ উত্তৰটো জানেনে বাৰু? আৰু যদি জানে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰক। আৰু ইয়াৰ উত্তৰ হৈছে কাঠপাত। 4 নম্বৰ প্ৰশ্ন, সেইটো কি যি সদায় তললৈহে আহে কিন্তু ওপৰলৈ কেতিয়াও নাযায়? আৰু আপুনি যদি ইয়াৰ উত্তৰটো জানে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰক। আৰু ইয়াৰ উত্তৰ হৈছে বৰষুণ। 5 নম্বৰ প্ৰশ্ন, সেইটো কি যি সদায় আপোনাৰ ওচৰত যিমানেই বেছি থাকে আপুনি সিমানেই কম দেখে? আপোনালোকে জানেনে বাৰু? আৰু যদি জানে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰক। আৰু ইয়াৰ উত্তৰ হৈছে ৰাতিৰ আন্ধাৰ। তেনেহ'লে বন্ধুসকল, আমাৰ এই ভিডিঅ'টো কেনেকুৱা লাগিলে? যদি ভাল লাগিলে এটা লাইক কৰি থৈ যাব আৰু আপুনি যদি আমাৰ চেনেলত নতুনকৈ আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এই ভিডিঅ'টো নজনাসকললৈ শ্বেয়াৰ কৰি দিব। একেবাৰে শেষত সকলোলৈকে ধন্যবাদ জনালোঁ।